এই যে আমাৰ ডেকা গা ধুই আছে এইটো নেফানি দলঙত আছিলো আজি। হেল্ল' গাইজ, ৱেলকাম টু চেনেল এগেইন। আজি মানে কি ঘৰত থাকি থাকি বৰিং লাগি গ'ল, চ' এনে অলপ ঘূৰি আহোঁ নেফানি চাইডে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 40-50 কিলোমিটাৰমান হ'ব। চ' আমি যাম 6জনমান, লগৰ 4জন আছে আৰু এইটো চাই থাকোঁ। ইয়াতে বিৰিয়ানী পেক কৰি লৈ বোলে তাত নেফানিতে খাবৰ কাৰণে। এয়া ইহঁতক লগ পাই গ'লোঁ, মানে কি এনেই আগতে আহিলে আমাক খবৰ চবৰ নেদাকে আগলৈকে আহিলে পালোঁ ইহঁতক। আমাৰ কাৰণে বিৰিয়ানী পেক কৰিবৰ কাৰণে বনাই আছে। পেক কৰি লৈ যাওঁ নেকি? এটিকে দিবি নেকি? বঢ়িয়া বঢ়িয়া। তো বিৰিয়ানীটো পেকিং কৰি ল'লোঁ, এতিয়া গৈ আছোঁ। ভিডিঅ'টো চাই থাকক এতিয়া। এইফালে হাই কৰি দিয়ে এইফালে। বেছি দূৰ নাই আৰু গৈ পাম আৰু। বহুত দিন অহা নাছিলোঁ, ইয়াৰ কাৰণে আহি গ'লোঁ। আৰু লকডাউনত মানে কি বন্ধ হৈ আছিলে, তাৰ কাৰণে আহিবলৈ দিয়া নাছিলে। চ' এতিয়া আহি গ'লোঁ। আজি খোলা আছে নাই জানো, ইফালৰ পৰা যাম আৰু। ইফালৰ পৰা যাওঁ আৰু। বহুত দিন অহা নাছিলোঁ, চ' আহি গ'লোঁ। বেছি দূৰ নাই আৰু পাম আৰু। ভিডিঅ'টো চাই থাকক। এইখিনিৰ পৰা ৰাস্তাটো বহুত বেয়া আছে, জেগা লাগি। কেতিয়া ভাল হ'ব নাজানো আৰু।
পাই গ'লোঁ আমি চ' বহুত দিনৰ মূৰত আহিছোঁ ভালে লাগিছে জেগাটো সেইটো দলংটো বনাই আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই হ'ব আৰু সেইটো দলংটো কমপ্লিট হ'লে ইফালে কোহিমা ফালে যাব নেকি আৰু ইফালে ডিমাপুৰ ছাইডে যাব পাৰিব চাগে অকণমান ভাল হ'ব ৰাস্তাটো দলংটো কমপ্লিট হ'লে ত' বহুত দিনৰ মূৰত আহিছোঁ ভালে লাগিছে ত' ভিডিঅ'টো চাই থাকক বিৰিয়ানী পেক কৰি আনাটো খাই লওঁ মজাকে হেল্ল' হাই আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে তো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰি কিনে বেল আইকন দবাবলৈ একেবাৰে বহুত কষ্ট কৰি আছে তো আপোনালোকে চব ছাপোৰ্ট কৰিব আপোনালোকে ভাল ভাল ব্লগ দেখি পাব তো আমি এতিয়া গা ধুব লৈছোঁ চ' গা ধোৱা শ্বটখিনি চাই থাকক ভাল লাগিব আমাৰ ডেকা গা ধুই আছে নেপালী দলঙত আছিলোঁ আজি দলঙৰ ওপৰত যাম এতিয়া কেনেকুৱা হয় চাব দলঙৰ ওপৰত তো চাই থাকক তো গা চা ধুই ল'লোঁ চ' এতিয়া এইফালে দলঙৰ ওপৰত যাম এইটো দলংটো তাৰ ওপৰত যাম তাৰ পৰা ভিউটো দেখাই আছোঁ কেনেকুৱা লাগে চ' চাই থাকক তো ঝুলনা দলঙত উঠিম এতিয়া ঝুলনা দলঙৰ ওচৰত আহিছোঁ চাই থাকক ঝুলনা দলংটো ভাল লাগিব চাই আমি আগতে আহিছিলোঁ যে তাৰ কাৰণে ভয় লগা নাই নহ'লে এতিয়া ফাৰ্ষ্ট টাইম হ'লে বহুত ভয় লাগিলে হয় চলি থকা লেখীয়া লাগি আছে ফাৰ্ষ্ট টাইম হ'লে আপোনাৰ লগত বহুত ভয় লাগিব আহি চাব এবাৰ ভাল লাগিব ইফালে দলংটো বনাই আছে সেইটো দলঙত যাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ গধূলি হ'ল এতিয়া আমাৰ অহা টাইমটো মানে অকণমান লেট হ'ল চ' চাই লওঁ কি হয় তালৈকে যাব পাৰোঁ নোৱাৰোঁ বলক ভিডিঅ'টো চাই থাকক দলংটো কিন্তু বহুত হিলে দেই পাৰিছে বঢ়িয়া আৰু পাৰিবা বহুত দিনৰ মূৰত আহিছোঁ ভালে লাগিছে আপোনালোকেও আহিব পাৰে ভাল লাগিব যাব লাগিব কোনে টানি ৰাখিছে মোক দলংটো কমপ্লিট হোৱা নাই হ'ব আৰু বেছি টাইম মানে কি বেছি দিন নালাগে আৰু তো চাই থাকক এইটো আমি এতিয়া আহি পাই গ'লোঁ দলঙত ইফালৰ পৰা ইফালে মানে কি কোহিমা যাব পাৰে দলংটো কমপ্লিট হ'লে আৰু ইফালে ডিমাপুৰ মেইন চিটাৰত হ'ব পাৰে এতিয়া মানে কি ভাল হ'ব আমি অথনি তাতে বহি আছিলোঁ এতিয়া ইয়াত আহিলোঁ এবাৰ ভিউটো চাই লওক ন কমপ্লিট হোৱা নাই বাকী আছে অলপ আগতে আহোঁতে অকল এইখিনি লাগি আছিলে আগৰ এই বস্তুকেইটা মানে কি এইটো যে কি কয় নামটো ভালকৈ এইকেইটা বস্তুকেইটা বনোৱা নাছিলে আগতে এতিয়া বনাই হৈ গ'ল এতিয়া আৰু অকণমান গধূলি হ'ল আমি অহাটো অকণমান লেট হ'ল মানে এনেই ঘূৰিব আহিলোঁ নেফানি ভিডিঅ'টো বহুত পাইছে চাগে আপোনালোকে অলপ মোৰ ব্লগত পোৱা নাই তো বনাই দিলোঁ তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু যি আছে চব কৰি দিব তো বাই
ৰেকতে হ'ব নাই কেলা এনে ভুকি আছে পাগলা কৰিলে সিহঁতে